হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আজি আৰম্ভণিটো মানুহজনেই কৰিলে ভিডিঅ'টো। আজিৰ দিনটোনো কি কৰোঁ তাকে অকণমান আপোনালোকক দেখাম ব'লক। দুটাই নিজৰ নিজৰ কামত ওলালোঁ। সি নিজৰ কামলৈ গ'ল আৰু মই এইপিনে শিমলুগুৰিতে মই কাটিং শিকি আছোঁ। তাকে আজি আপোনালোকক অলপ দেখাই দিওঁ। মই সদায় যিহেতু যাওঁৱেই, সেয়ে ভাবিলোঁ আজি আপোনালোকক অলপ দেখাই দিওঁ। এই বাইদেউগৰাকী মোক কাটিং শিকায়, মোক মানে আমাক সকলোকে। আমি ইয়াতে কেইবাকেইজনী ছোৱালীয়ে শিকি আছোঁ। মোৰ লগত শিকাগৰাকী বৰ্তমান আহি পোৱাহি নাই, মোতকৈ মানে আগেয়ে শিকিছিলে, সিহঁতি মোতকৈ পিছে শিকিছিলে। সিহঁতি দুজনী সৰু বাৰু, এইবাৰ হাই ছেকেণ্ডেৰী ফাইনেল দিছে দুইজনীয়ে, ভাল ৰিজাল্টো কৰিলে। এয়া আহিলে, এইগৰাকী অকল হাঁহি থাকে দেই, ভণ্টি। এইক পোৱাৰ পৰাই মানে বহুত ভাল লাগে। মোৰ ভণ্টি নাইকিয়া যিহেতু তাই ভণ্টি অভাৱ পূৰণ কৰিলে। অকল হাঁহিয়ে থাকে, চাবচোন তাইক আপোনালোকে লাষ্টলৈকে ভিডিঅ'টো। তাৰপিছতে আমি অলপ কথা চথা পাতিলোঁ, পাতি মেলি নিজৰ নিজৰ কামত অলপ বিজি হৈছোঁ। তাই অলপ শিকিলে মোতকৈ, তাই সেইটো কাৰণে মেচিনত বহিছে। মই ইমানখিনি শিকাগৈ নাই। ব্লাউজটো যিহেতু মই অলপ কাটিবলৈ শিকিছোঁহে, জাষ্ট শিকাইছেহে মোক, আজি বেছি দিন হোৱা নাই। এই ভণ্টিকেইজনী যাবলৈ ওলালে, বাই বাই দি থৈ গৈছে। দুইজনী যোৱাৰ পিছত আকৌ আমি কি খালোঁ চাওক। আপোনালোকে বাৰু পৰা আমলখি খাই ভাল পায়নে? বাইদেৱে লৈ আহিছিলে, তাৰপিছতে আমি তিনিজনী পৰা আমলখি খাই ল'লোঁ। ইমানেই গৰম পৰিছিলে সেইদিনাখন, মানে কি ক'ম আৰু, এনেকুৱা গৰম পৰিছে। সেইপিনে লাইটটোও নাথাকে, ইমান ডিষ্টাৰ্ব দিয়ে। টাউনত গৰমত মানে কাম কৰিবলৈও মাজে মাজে মন নাযায়। সেয়ে অলপ বহি কথা পাতি থাকোঁ। তাৰপিছতে ইজনীয়ে সিজনীয়ে কিবাকিবি আনিলে, সেনেকৈ খাওঁ। তাৰপিছত আমি গুচি আহিলোঁ। আবেলি 4টা বাজিলে। তাৰপৰা গৈ মেলি চেনাদাটোৰ ওচৰত কিবা এটা খাবলৈ মন গ'ল, চব ভোট জলকীয়া দি মেলি চেনা বনাই ল'লোঁ মিক্সাৰ। তাৰপৰা দুইজনীয়ে চেনাটো লৈ ল'লোঁ, নেখালোঁ। তাৰপিছত অলপ বজাৰ কৰিবলৈ আছিলে, কৰি ল'লোঁ। তাইও অলপ বজাৰ আছিলে, মোৰো অলপ বজাৰ আছিলে। কৰি মেলি আমি দুইজনী হোটেলত সোমাই চাহ একাপ খাই ল'লোঁ। চেনাখিনিও উলিয়াই লৈছোঁ, তাতেই দুইজনীয়ে বহি লৈছোঁ আৰু। চাহ তাহ খাই হৈ গ'ল। তাৰপিছতে তাই ফেন এখন ল'ম বুলি ক'লে। তাই বৰ ধুনীয়া, মানে তাই তাঁতৰ শাল আছে, তাই অনবৰতে তাঁতশাল বৈয়ে থাকে। তাই তাঁতৰ শালৰ কাৰণে ফেন এখন লৈ ল'লে। হাঁহি ক'বই নোৱাৰে গোটেইজনী। তাৰপিছত তাইও ঘৰলৈ গুচি গ'ল ফেন লৈ, ময়ো ঘৰলৈ আহিলোঁ। এইযোৰ কাপোৰ চাওকচোন কেনেকুৱা লাগিছে, তাই নিজ হাতেৰে নিজৰ তাঁতত বৈছে। তাই মোক আজি চিলাবলৈ দি পঠিয়ালে। মই ব্লাউজটো বাদে সকলোবোৰেই চিলাব জানো বাৰু, নিজৰ মেচিনো আছে, মই সৰু সুৰা কাম সেনেকৈ কৰি থাকোঁ। তাই কাপোৰযোৰ যিহেতু চিলাব দিলে, মোৰ ইমান পচন্দ হ'ল কাপোৰযোৰ, তাকে আপোনালোকক দেখাওঁচোন বোলো, কেনেকুৱা লাগিছে ক'বচোন আপোনালোকে। মোৰ হ'লে বহুত ভাল লাগিছে কাপোৰযোৰ। তাই অকল বোৱা কাপোৰেই পিন্ধে, যেতিয়াই দেখোঁ ইমান ধুনীয়া ধুনীয়া বোৱা কাপোৰবোৰ তাই নিজে বৈ পিন্ধে। এইযোৰ চাওকচোন ইমান ধুনীয়া লাগিছে দেখিবলৈ। তাকে এইযোৰ চিলাই লওঁ বুলি ভাবিলোঁ, আৰু মেখেলা এখনো দি পঠিয়াইছিলে তাই গিফ্টত পোৱা। এই দুইযোৰ কাপোৰ বোলো চিলাই লওঁ, তাকে আপোনালোককো অলপ দেখাই লওঁ। আজি দিনটো বহুত ব্যস্ততাৰ মাজতেই গ'ল। এতিয়া 7টা বাজিলে, তাৰপিছত চিলাই হৈ গ'ল। তাৰপিছত মানুহজন আহি পালেহি 9:30 বজাত। তাৰপিছতে চিলাইও হৈ গ'ল মোৰ 2খন মেখেলা চাদৰ চিলাই মেলি। তাৰপৰা ভাতটো বাঢ়িলোঁগৈ। ভাতটো বাঢ়িলোঁ। আজি একদম চিম্পুল খানা দেই, যিহে গৰম পৰিছে, মাছ মাংস একো খাবলৈ মন নগ'লে। আলুৱে ডিমে পিটিকা কৰিলে মায়ে, তাৰপিছতে দাইল বনালে টেঙা দি মেলি, ঢেকীয়া দাইল, তাৰপিছত চালাড সেনেকৈ বনাই ল'লে। চিম্পুলকৈ খানাটো খাই ল'লোঁ। আপোনালোকে যদি ভিডিঅ'টো ভাল লাগে, লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মোৰ ভিডিঅ'বোৰ যদি ভাল লাগে আপোনালোকে ক'ব, মই তেতিয়া আৰু ভিডিঅ' দি যাম। আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে সেয়াও ক'বচোন। ধন্যবাদ।